নমস্কাৰ আপোনালোক সকলকে আমাৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ আৰু আজিৰ ভিডিঅ'টোত আমি এই ইলেক্ট্ৰিকেল ছাতিখৰ বনাই দেখুৱাম। নমস্কাৰ, পোনপ্ৰথমে আপোনালোক সকলোকে দেৱালীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকে দেৱালীত চাকি কিহেৰে জ্বলায়? নিশ্চয় তেলেৰে জ্বলায়। আমি অকণমান বেলেগকৈ ভাবি চালোঁ যে তেলৰ ঠাইত ইলেক্ট্ৰিকেল ছাতি এখন বনাব পাৰি নেকি। গতিকে বলক আজিৰ এই ভিডিঅ'টোত এই ইলেক্ট্ৰিকেল ছাতিখন বনাই দেখুৱাওঁ। ইলেক্ট্ৰিকেল ছাতিখৰ বনাবলৈ হ'লে প্ৰথমতে আমি এডাল গ্লু ষ্টিক ল'ব লাগিব আৰু গ্লু ষ্টিকডাল মই ইয়াত ভিডিঅ'ত দেখুৱাই দিয়াৰ দৰে আপোনালোকে কাটি ল'ব। এটা সৰু লাইট লৈছোঁ আৰু লাইটটো ইয়াত এনেদৰে লগাই দিছোঁ। এতিয়া ইয়াত লাইটটো ৱায়াৰবোৰ আইৰনেৰে চল্ডাৰিং কৰি দিছোঁ। এতিয়া আমি কেইগছিমান ছাতি লৈছোঁ আৰু তাৰে ভিতৰত এগছি ছাতিত আমি সেই বনাই লোৱা লাইটটো লগাই দিম। কেনেদৰে লগাম ভিডিঅ'টো চাই থাকিব। আমাৰ এগছি চাকি বনোৱা হৈ গ'ল। চাই লওক আপোনালোকে কেনেদৰে তেল নোহোৱাকৈ ছাতি গছি জ্বলি আছে। এতিয়া মই সেই গছি ছাতি বনোৱাৰ দৰে আৰু এগছি চাকি বনাই লৈছোঁ। তাৰে পিছত আপোনালোকক মই ভিডিঅ'টো দেখাই দিছোঁ। এই ইলেক্ট্ৰিকেল ছাতিখনৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। এই ইলেক্ট্ৰিকেল ছাতিখনৰ ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাব আৰু ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব।